সোণাপুৰত চিনাক্ত হল অসমৰ প্ৰথমজন অমিক্ৰণত আক্ৰান্ত কিশোৰ। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে নীলবাগান লাইভ ষ্টুডিঅ'ত মই জাহিৰ। লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অমিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত হৈছে। সোণাপুৰৰ ডিগাৰুৰ মৌৰাকুছিত বাৰাতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ 13 বছৰীয়া পুত্ৰজনৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰণৰ সংক্ৰমণ। কৰ্মসূত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছুদিন পূৰ্বে মেঘালয়লৈ গৈছিল আৰু যোৱা 21 ডিচেম্বৰত মেঘালয়ত কোভিড-19 পৰীক্ষা কৰাত অমিক্ৰণ সংক্ৰমণৰ কথা ধৰা পৰে। পাছত পৰিয়ালটোৱে সোণাপুৰৰ মৌৰাকুছিত বাৰাগড়ত আশ্ৰয় লয়। বৰ্তমান বাৰাগড়টোত উপস্থিত হয় চিকিৎসক কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী। এই মুহূৰ্তত জনাই গৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। কৰ্মসূত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছুদিন পূৰ্বে মেঘালয়লৈ গৈছিল আৰু যোৱা 21 ডিচেম্বৰত মেঘালয়ত কোভিড-19 পৰীক্ষা কৰাত অমিক্ৰণ সংক্ৰমণৰ কথা ধৰা পৰে। পাছত পৰিয়ালটোৱে সোণাপুৰৰ মৌৰাকুছিত বাৰাগড়ত আশ্ৰয় লয়। বৰ্তমান বাৰাগড়টোত উপস্থিত হয় চিকিৎসক কৰ্মী।